নমস্কাৰ বন্ধু বান্ধৱীসকল, কি খবৰ আপোনালোকৰ? আশা কৰোঁ চবৰে ভাল। চাইনিকাছ ব্লগৰ অন্য এটি ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। বহুত দিনৰ পাছত ভাবি আজি এমাহ নহয় 2-3 সপ্তাহৰ আগৰ পৰা ভাবি আজি ফাইনেলি ডিচাইড কৰিলোঁ যে মই কলেজ যাম আৰু বস্তুখিনি লৈ আহোঁ। মোৰ মাৰ্কশ্বিট এখন আৰু এডমিট এখন আনিবলৈ আছিলে। সেয়াই আনিব যাওঁ। এতিয়া মোৰ লগৰ এজনী যাব, চিংগুৰণৰ লগত যাম। তাকে এতিয়া সেয়া ওলাইছোঁ। ইমান গেলা গৰম, একদম চিম্পুলকৈ খোপা এটা বান্ধি লৈছোঁ। তাৰপিছত সেয়া লিপষ্টিক অকল লগাইছোঁ, বাকী একো কৰা নাই। তাৰপিছত তাকে এতিয়া যাওঁ, গৈ মেলি কিনে কলেজত আপোনালোকক লগ পাই আছোঁ। বেগ লৈ ৰেডি হৈ কিনে ৰখি আছোঁ। তাই ফোন কৰিব, তাই ঘৰৰ পৰা ওলাইছে। তাই ঘৰ হ'ল এইফালে ধেনুচুচাত। তাৰপিছত মই ইয়াৰ পৰা টেম্পুত যাম। তাৰপিছত একেলগে তাতে টেম্পুত তাই উঠি দিব। চ' ৰখি আছোঁ, এতিয়ালৈকে ফোন কৰা নাই। বাৰাণ্ডাতে ৰখি আছোঁ বেগ চেগ লৈ মেলি। তাৰপিছত বহুত দিনৰ পৰা ভাবি ফাইনেলি আজি যাম কলেজলৈ। এই ইমান ৰ'দ দি আছিলে এইকেইদিন, তাৰপিছত বৰষুণো সেই আগৰটো সপ্তাহ বৰষুণ, তাৰপিছত এতিয়া ৰ'দ যাবলৈ পৰাই নাছিলোঁ। তাৰপিছত এতিয়া যাম আৰু তাইৰ কাৰণে মই ৰখি আছিলোঁ। তাইৰো কিবা প্ৰব্লেমৰ কাৰণে তাই যাব পৰা নাছিলে, সেইটো কাৰণে তাই যাম বুলি কৈছিলে। চ' মই অকলে ভাল নালাগিব গৈছোঁ, একেলগে যাম। এতিয়া তাই আৰু মই ফোন কৰিব, এতিয়া ৰখি আছোঁ। চ' একেবাৰে কলেজত গৈ আপোনালোকক লগ পাই আছোঁ। টেম্পুত উঠিছোঁ মই কলেজ যাবলৈ। তাৰপিছত দাদাজনক কৈ আছিলোঁ, চিমৰন তাতে ৰখি আছিলে, লগৰজনীও ৰখি আছে বুলি। তাৰপিছত আহি এয়া আমি আমাৰ কলেজ পালোঁহি। তাৰপিছত এয়া হ'ল মেইন গেট আমাৰ। মই যোনখন কলেজত পঢ়িছিলোঁ এখন গম পাইছে, যিসকলে যোৰহাটত থাকে, যোৰহাট কেন্দ্ৰীয় মহাবিদ্যালয়ত পঢ়িছিলোঁ মই। চেণ্ট্ৰেল বুলি ক'লে গম পাই যায়। তাৰপিছত এয়া প্ৰথম আমাৰ গেটখন, মেইন গেটখন কলেজৰ। তাৰপিছত এতিয়া মই গৈছোঁ ভিতৰলৈ। তাৰপিছত এয়া আমাৰ ভিতৰত সোমাই বহুতখিনি চেঞ্জ কৰিলে। একচুৱেলি আমি যেতিয়া আছিলোঁ ইমানখিনি নাছিলেই আমি থাকোঁতে ইমানখিনি ফুল চুল ৰোৱা নাছিলে। ইমান ধুনীয়া কৰিছে, পৰিৱেশটো দেখিয়ে ভাল লাগে। সোমাই ভাল লাগে একচুৱেলি। চবফালে গ্ৰীণ এয়া গোটেই গছ গছনিৰে ভৰি আছে, ফুল কি ক'ম আৰু বহুত দিনৰ পাছত গৈছোঁ যে একদম কিবা লাগিছে, একদম যেন আমাৰ কলেজ নহয় যেনে লাগি গৈছে। ইমানেই চেঞ্জ কৰিলে কলেজখন। তাৰপিছত এতিয়া চাওকচোন, এজোপা ফুলৰ গছ চক ইমান ধুনীয়া লাগিছে ফুলজোপা। তাৰপিছত সেয়ে এতিয়া বহুতখিনি চেঞ্জ আহিছে আমাৰ কলেজত। তাৰপিছত এয়া হ'ল বেক চাইডটো, মাজৰখিনি মই কৰিব নোৱাৰিলোঁ কাৰণ মোবাইল এলাউ নাথাকে ন। চ' এয়া আমাৰ কলেজখন, এইফালে ক্লাছবোৰ, অৰেঞ্জ কালাৰ বিল্ডিংটোত আমি আগতে ক্লাছ কৰোঁ, এইফালে কেণ্টিন। তাৰপিছত এয়া এতিয়া গৈ আছোঁ আমাৰ বেক চাইডেদিও গেট আছে। সেইফালে গৈ আমি আগতে বহুতখিনি আড্ডা মাৰিছিলোঁ, আমাৰ ফ্ৰেণ্ডছখিনি বহুত আড্ডা পিটিলোঁ তাতে। তাকে আমি পাতি গৈ আছিলোঁ লগৰজনী আৰু মই, যে কিমানখিনি স্মৃতি এই কলেজখনত জড়িত হৈ আছে। সঁচাকৈ এতিয়া বহুত মিছ কৰোঁ কলেজ লাইফটো। এয়া হ'ল আৰ্টছ টিম। সেই অৰেঞ্জ কালাৰ বিল্ডিংটো আছিলে আৰ্টছ টিম, আৰু এয়া হ'ল ছায়েঞ্চ টিম। চৰি, মই আৰ্টছ টিম বুলি ক'লোঁ, এয়া ছায়েঞ্চ টিম হয়। ইয়াতে ছায়েঞ্চৰখিনি পঢ়ে, তাৰপিছত ইফালে আৰ্টছৰখিনি পঢ়ে। আৰু এইফালেদি গ'লে একদম বেক চাইডেদি আপোনালোকে বেক চাইডেদিও যাব পাৰে, গেট আছে। চ' এয়া হ'ল আমাৰ বেক চাইডৰ জেগা, য'ত আমি সদায় আড্ডা পিতোঁ। তাৰপিছত ভালকৈ দেখাবলৈ নহ'লে, যিহেতু মোবাইল এলাউ নাই ন। কি কি হ'ল ৱাই, যাবলৈতো দিয়া, কেলৈ নিদিয়া যাবলৈ? নাই, মই এতিয়া খোজুৱাই নিদিওঁ তাত, নিদিওঁ মই। মোক গালি দি লাভ নাই, নামাতো তোমাক। মেৰ খাই গৈছে একদম, শিকলি একদম। চাওঁ, আঁতৰি দিয়া। কি কলেজৰ পৰা অহাৰ পাছতে আমাৰ জিমিয়ে একদম বাটতে ৰখি আছে, আমাৰ দৰজাৰ মুখতে। তাৰপিছত এয়া মোক আহিব দিয়া নাই, বহুত উৎপাত কৰে একদম। এইখিনি সময় একচুৱেলি বহুত ভাল লাগে। মোৰ যেতিয়া ঘৰ সোমাওঁ, একদম তাই একদম বাট এগচি ধৰি একদম তাইক পেটটো খজুৱাই দিব লাগে। তাৰপিছত গালি দিয়ে, ক'ত গৈছিলি। তাই অলপ টাইম মই নাইকিয়া হ'লেই তাই খুব বেয়া পায় আৰু তাই মোৰ লগতে থাকিব বিচাৰে এনি টাইম। এতিয়া উপায়ো নাই, মইতো মোৰ কামত যাবই লাগিব। চ' সেয়াই আহি পোৱাৰ লগে লগে মোৰ তাইক দেখিয়ে চব ভাগৰ গুচি যায়। 6:30 হৈছে আৰু মই এতিয়া যাব লৈছোঁ বাৰ্থডে এটা খাবলৈ। ষ্টুডেণ্ট এজনী বাৰ্থডে আছে, মাতিছিলে। চ' এতিয়া কলেজত বেছি ব্লগ কৰা নহ'লে, কাৰণ তাতে মোবাইল এলাউ নাই যে, সেইকাৰণে ভিতৰত মই একো ভালকৈ দেখাব নোৱাৰিলোঁ ক্লাছবোৰ। আৰু আমি যিহেতু কলেজ ইউনিফৰ্মত যোৱা নাছিলোঁ ন, চ' সেইটো কাৰণে আমাক সোমাব দিয়ে, খালি ক্লাছৰুমত সোমাবলৈ এলাউ নকৰে। আৰু
সেইটো কাৰণে ভালকৈ ব্লগটো কৰা নহ'লে। চ' এতিয়া গৈ আছোঁ মই ওচৰতে, বেছি দূৰ নহয় বাৰ্থডে খাবলৈ। তো ষ্টুডেণ্টজনী বাৰ্থডে, তাতে মই লগ পাই আছোঁ আপোনালোকক। বৰ্তমান এতিয়া গৈ আছোঁ বাৰ্থডে খাবলৈ। গিফ্ট লৈ ল'লোঁ, চেলিব্ৰেশ্যনকৈ ল'লোঁ আৰু, কাৰণ মোৰ টাইম নহ'লে একচুৱেলি গিফ্ট ল'বলৈ। কিবা সেইটো কাৰণে চেলিব্ৰেশ্যনকৈ লোৱা হয়। পূৰা আন্ধাৰ একদম চবফালে। তো এতিয়া গৈ আছোঁ। হাই কৈ দিম। হাই। এতিয়া আহি পালোঁৱে বাৰ্থডে গাৰ্লৰ ঘৰত, কিন্তু বাৰ্থডে গাৰ্ল নাই বোলে, কেক আনিব গৈছে। তাৰপিছত এয়া মোবাইলটো চাই দিয়া, হেল্ল' কৈ দিয়া। চাহ খাই আছোঁ। তাৰপিছত এইজনী ৰিয়া, এফালে চাই দিয়া ৰিয়া, এফালে আহা। এইজনী বাবলি, আহা আকৌ লুকাই আছোঁ, আহা। এইকেইজনী আমাৰ ষ্টুডেণ্ট হয় মানে দুইটাৰে। তাৰপিছত এয়া মৌচুমী, এইখিনি আমাৰ ষ্টুডেণ্ট হয়। আৰু বাৰ্থডে গাৰ্ল আহিয়ে পোৱা নাই এতিয়ালৈকে। কিমান টাইম হ'ব বাৰ্থডে গাৰ্ল? অঁ এইটো বাৰ্থডে গাৰ্লে পূৰা একদম আজি এইটো ফাৰ্ষ্ট গিফ্ট নি তাই? অঁ এইটো পূৰা মোক কৈ আছিলে টেডি বহুত ভাল পায় বোলে। তাৰপিছত এয়া চাহটো খাই লওঁ মই, তাৰপিছত লগ পাই আছোঁ আপোনালোকক। এইকেইজনী ষ্টুডেণ্ট গোটেইখিনি সেয়া পূৰা বেলুন ফুলোৱাত ব্যস্ত হৈ আছে। এইবোৰ চব সিহঁতে হয় কৈ দিয়া। অঁ তুমি এইগৰাকী নমস্কাৰ দি দিয়া বাবলি। তাৰপিছত কৈ দিয়া, এজনীকে কৈ দিয়া, এজনী কেনেকুৱা পঢ়াত? পঢ়াত মানে হেৰি মোটামুটি ঠিকে আছে, খালি পঢ়িব সময়ত মানে অলপ মানে পেইনটো লাগি যায়। ভাল পঢ়াত ভাল, খালি বাকী ক্ষেত্ৰত মানে অকণমান এটিটিউডটো আছে, এটিটিউডটো ভাঙিব এটিটিউডটো ভাঙিব লাগিব। মেথছত ভাল, বাকী কিতাপ নাজানো, বাকী কিতাপ মই পোৱা নাই। আজি তেওঁলোকক লাইভ আপোনালোকৰ সৈতে মই চিনাকি কৰি দিম আৰু তেওঁলোকৰ পৰিচয় আজি আপোনালোকক দাঙি ধৰিম। তো আমাৰ মাজত পোনপ্ৰথমে আছে বাবলি কলিতা। পঢ়াত ইমানেই ভাল আৰু স্কুলৰ ৰেংক ইমানেই উজ্জ্বলাইছে, স্কুলৰ মানে মেথছত বিশেষকৈ মেথছত এনেকুৱা এখন নেওতা নাই যিখন নেওতা এওঁ নাজানে। আৰু মেথছৰ এনেকুৱা এটা ৱৰ্ড নাই, এনেকুৱা এটা বৰ্ণ নাই বা এনেকুৱা এটা অংক নাই যিটো এওঁ কৰিব নাজানে। যদি আমাৰ মানুহৰ যদি নাকৰ ফুটা দুটা, মানুহৰ আৰু আঙুলি যদি পাঁচ থাকে এখন হাতত, এয়া এতিয়া অকণমান ধেমালি ধুমুলা কৰা হৈছে সিহঁতৰ লগত। বাবলি মানে এনি টাইম ধেমালিতে থাকে ছোৱালীজনী, সেইকাৰণে আমাৰ ই মানে বেছি ভাল পায় ইয়াৰ লগত ধেমালি কৰি। আৰু দেখিছে তাই ইমান ফানি ছোৱালীজনী, মানে তাই কিবা এটা কৈ দিলেও পুতুককৈ বেয়াকৈ তাই মানে গাত নলয়, সেইটোৱে ভাল লাগে ছোৱালীজনী। বাকী আমি বহুত ফূৰ্তি কৰিলোঁ, তাইৰ লগতে মানে বেছি ফূৰ্তি কৰা হ'ল, কমেডি বেছি হ'ল তাইৰ লগত। তো এয়াই এতিয়া এনেকৈ আজি দিনটো আমি পাৰ কৰিলোঁ বাৰ্থডে তাইৰ লগতে হাঁহি একদম হাঁহি মুখৰ অৱস্থা বেয়া হৈ গৈছে, বিষাই গৈছে একদম। আনফালে এয়া বাৰ্থডে গাৰ্ল আহি পালে, আমি কমেডি কৰি থাকোঁতে। তাৰপিছত এয়া কেক লৈ আহিছে, এতিয়া তাই কেকটো খুলি আছে। চ' সেয়াই এতিয়া তেনেকৈ তাই বহুত নাম মুস্কান। আৰু এয়া মই এতিয়া তাইৰ বাৰ্থডে কেকটো ঠিক কৰি দিছোঁ, তাই ক'লে মেম কৰি দিয়ক। তাৰপিছত এয়া ঠিক কৰি দিছোঁ। তাৰপিছত এয়া এতিয়া বাৰ্থডে কেক কাটিবলৈ এতিয়া ৰেডি কৰা হৈছে, চবেই আহিছে, বাচ্ছাবিলাক আহিছে, তাইৰ ফ্ৰেণ্ডছবিলাক আহিছে। চ' পূৰা ফূৰ্তি একদম বাৰ্থডে গাৰ্লৰ। তাৰপিছত এয়া আৰু তাই এইটো কেক তাই 15 বছৰত ভৰি দিছে, আৰু আশা কৰোঁ তাইৰ লাইফটো ভালে কুশলে যাওক, তাই যাতে আগলৈও বহুত ছাকচেছ কৰক। চ' সেয়াই মোৰ ফালৰ পৰা বেষ্ট উইচেছ থাকিলে। চ' সেয়াই এতিয়া তেনেহ'লে
अभी आप आगे हैं हम आगे हैं करिए दूसरा सब नहीं करेंगे आखिर बड्डी देबो ये मत में ना पछा এনেকুৱা সন্মানটো কোনেও পোৱা নাই শ্ৰদ্ধাৰ আজি উপস্থিত ৰাইজসকললৈ আজিৰ আমাৰ মাজত বহু দূৰৰ পৰা আহি উপস্থিত হৈছে এই অসমৰ তথা জনপ্ৰিয় অভিনেত্ৰী পেটুলি বাইদেউ कौन है ये लोग कहाँ से आते हैं ये এয়া বাৰ্থডে কাৰণে পুৰা কাম কৰি আছে পুৰা কৰি আছে এয়া আমি এতিয়া খাবলৈ বহিছোঁ তাৰপিছত এয়া দেখিছে আপোনালোকে কি কি আইটেম আছে এয়া দেখিছে কি কি আইটেম আছে পুৰি আছিলে চব্জি আছিলে তাৰপিছত ক্ষীৰ আছিলে সেয়াই सारे खाए से जल्दी जल्दी आज सारे जल्दी जल्दी खाए आसे काम আছে দেখা কিবা কবানে পঢ়িবলে জায়গা পানে কি হয় টেস্ট ব্লেংকেট গল হ্যাঁ কি গল আচ্ছা জল্দা জল্দি ভালকে খুৱাও নাই ঘৰত গৈ কব মুস্কানে ভালকে নুখুৱালে চব্জি টব্জি ভাল হৈছে নে ছাৰ নাপায় দে মোক পাহৰিলে আৰু অকলে অকলে খাই লৈছে এইকেইটা মিঠা আকৌ বাবলি বাবলি আৰু বাবলি বাৰ্থডে পৰা আহিলোঁ অহা হৈ গ'ল এঘণ্টা ডেৰ ঘণ্টামানেই হ'ল আহিলোঁ তাৰপিছত লৰালৰিকৈ আহিবলগীয়া হ'ল মানে আমি ভবা নাছিলোঁ ইমান দেৰি হ'ব বুলি তেওঁলোকৰ তাৰপিছত হাজবেণ্ডৰো ভাওনা কৰা আছে সেইটো কাৰণে সোনকালে আহিবলগীয়া হ'ল তাৰপিছত এতিয়া কেক চেক কাটি মেলি ধুনীয়াকৈ তাইৰ লগত ফূৰ্তি ফাৰ্তা কৰি সঁচাকৈ আজি বহুত ভাল লাগিলে গৈ মুস্কান হয় তাইৰ নামটো মুস্কান যাৰ বাৰ্থডে আছিলে মুস্কানহঁতৰ ঘৰত গৈ আণ্টিহঁতেও বহুত ভালকৈ আদৰ সাদৰ কৰিলে শ্ব' গৈ বহুত ভাল লাগিলে মোৰ বহুতখিনি এনজয় কৰিলোঁ একচুৱেলি ষ্টুডেণ্ট টিচাৰ বুলি একো পাৰ্থক্যই নাই মই সিহঁতৰ লগত পূৰা মিলি গৈছোঁ মানে চবেই কৈছে যেন মানে মেম যেন লগাই নাই মানে একদম লগৰ সমনীয়া যেন তেনেকুৱা লাগিছে আৰু মোক লাগেও তেনেকুৱা বহুত সৰুকৈ চ' সেইটো কাৰণে আজি মেম টিচাৰ বুলি কোনো কথা নাই আজি ধুনীয়াকৈ সিহঁতৰ লগত ফূৰ্তি কৰিছোঁ পূৰা একদম দেখিবই আপোনালোকে ব্লগত পূৰা একদম পূৰা ফূৰ্তি কৰিছোঁ সিহঁতৰ লগত পূৰা সমানে সমানে চ' ভালো লাগে তেনেকৈ তাহাঁতিও কিমাননো এনি টাইমটো আমি পঢ়ায়ে থাকোঁ সিহঁতক চ' অকণমান ফূৰ্তিও লাগে ন অকল পঢ়াই থাকিলেতো নহ'ব যদি আমি ফূৰ্তিয়ে নকৰোঁ তো কেনেকৈ হ'ব ন লাইফটো ফূৰ্তি কৰিয়ে পতাব লাগিব চ' সেইটো কাৰণে আজি তাইক অকণমান টাইম দিবলৈ ক'লেও ভালকৈ নাচি বাগি ধুনীয়াকৈ তাহাঁতৰ লগত অকণমান ফূৰ্তি কৰিলোঁ ফূৰ্তি কৰি মেলিহে এতিয়া নাহি কিনে এতিয়া ভাত চাত খাবলৈ আৰু পেট পূৰা ফুল হৈ আছে চ' নাখাওঁ জিমিক দিম এতিয়া জিমিক অলপমান তাই বিস্কুট খাই দিছোঁ চ' অকণমান দেৰি পাছত দিম তাইক চ' তেতিয়াহ'লে নেক্সট ব্লগৰ সৈতে আকৌ লগ পাম চবেই মোৰ চেনেলটো যদি ভাল পাইছে লাইক শ্বেয়াৰ কমেণ্ট এণ্ড ছাবস্ক্ৰাইব কৰি দিব আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰি দিব ত' নেক্সট আকৌ অন্য এটা ব্লগৰ সৈতে আকৌ লগ পাম ধন্যবাদ